বন্ধুসকল আজি মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ বিষয়ে আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো যিটোৰ জৰিয়তে দেখুৱাম যে যদিহে 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ বাবে আপোনাৰ ঘৰত জিঅ' টেগিং কৰা হৈছিল তেন্তে আজিৰ এই ভিডিঅ'টো হ'ব আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো 2018 চনত চৰকাৰী ঘৰৰ বাবে যিসকলৰ ঘৰত জিঅ' টেগিং কৰা হৈছিল সেইসকলে অহা 2022 চনৰ জানুৱাৰী মাহত ফাৰ্ষ্ট ইনষ্টলমেন্ট লাভ কৰিব কিন্তু 2018 চনত জিঅ' টেগিং কৰা বহুতো মানুহৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে আৰু ইতিমধ্যে চৰকাৰ তৰফৰ পৰা জাননী প্ৰকাশ কৰা হৈছে যে প্ৰত্যেককে নিজৰ নিজৰ পৰিয়ালৰ নাম একচেপ্ট হল নে ৰিজেক্ট হল সেয়া চেক কৰিবলৈ আৰু ইয়াৰ বাবে চৰকাৰ তৰফৰ পৰা এটা ৱেবছাইটো মুকলি কৰা হৈছে তো আজি মই দেখুৱাম যে কিদৰে আপুনি ঘৰখনৰ ষ্টেটাস চাব লাগিব যে আপোনাৰ ঘৰখন একচেপ্ট হল নে ৰিজেক্ট হল বা আপোনাৰ পৰিয়ালত কোন কোন সদস্য সন্নিবিষ্ট হৈছে আৰু কোনসকল মানুহে ঘৰ আগতে পাব আৰু কোনসকল মানুহে ঘৰ পিছত লাভ কৰিব তো আজি মই এই সম্পূৰ্ণৰূপে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্রাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক তো বন্ধুসকল মই মোৰ ভিডিও ডেসক্ৰিপচনত এটা লিংক দি দিম আপোনালোকে ভিডিও ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰিব সব ভিডিও ডেসক্ৰিপচনত থকা লিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখিনি পেজলৈ আহি যাব তো ইয়াত লিখা দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু ইয়াৰ পিছত ইয়াত আছে আৱাস প্লাস ফ্যামিলি মেম্বাৰ ডিটেইলছ আৰু ইয়াত আছে ষ্টেট তো আপোনালোকে ইয়াত কি কৰিব লাগিব সব আপোনালোকৰ ফ্যামিলিৰ যিখিনি ডিটেইলছ আছে সেয়া চাবলৈ ইয়াত ষ্টেট সিলেক্ট কৰিব লাগিব সব যেতিয়া আপোনালোকে ষ্টেট সিলেক্ট কৰিব কৰাৰ লগে লগে ইয়াত আহিছে আৱাস প্লাস আইডি আৰু ইয়াত লিখা আছে ইন্টাৰ আৱাস প্লাস আইডি 9 ডিজিট ইউনিক নাম্বাৰ তো আপোনালোকে ইয়াত আপোনালোকৰ যেটো 9 ডিজিট ইউনিক নাম্বাৰ আছে আৱাস প্লাস আইডি আছে সেইটো ইয়াত এন্টাৰ কৰি ল'ব লাগিব সব ইয়াত দুই ধৰণৰ কথা আছে ইয়াত লিখা হৈছে 9 ডিজিট ইউনিক নাম্বাৰ যি সকলৰ 2018 চনত ফটো উঠোৱা হৈছিল ঘৰৰ জিঅ' টেগিং হৈছিল সেই সকলৰ 9 ডিজিট ইউনিক নাম্বাৰ আৰু যি সকলৰ 2011 চনৰ লিষ্ট মতে ঘৰ পাব সেইটো হল বেলেগ এটা স্টেপ সেই সকলৰ ঘৰৰ ডিজিট হল 7 ডিজিটৰ লগত এস লগাই হয় ইয়াত 9 ডিজিট কিন্তু 2018 চনত যি সকলৰ জিঅ' টেগিং হৈছিল সেই সকলৰ ডাইৰেক্ট 9 ডিজিট আছে তাত এস লগাব নালাগে তো 9 ডিজিট আপোনালোকে কি কৰিব লাগিব ইয়াত এন্টাৰ কৰি ল'ব লাগিব বন্ধুসকল চাওক আৱাস আইডি যেটো আছে ৰেজিষ্ট্ৰেচন আইডি এইটো ইয়াত লিখা আছে ইয়াত চাওক থাকিব মানুহজনৰ ভিলেজ নাম থাকিব ৰেজিষ্ট্ৰেচন আইডি থাকিব বেনিফিচিয়াৰী নেম থাকিব আৰু ইয়াত ফাদাৰ নেম থাকিব এজ সকলোখিনি দিয়া থাকিব আৰু ইয়াৰ পিছত চাওক আপোনালোকে এই ইয়াত আছে 14860160 এনেকৈ এটা নাম্বাৰ আপোনালোকে দেখা পাব কিন্তু আপোনালোকে কি কৰিব লাগিব এই যিখন লিষ্ট আছে প্ৰথমে এই লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব চাওক এইখন হল 2018 চনৰ যিখন জিঅ' টেগিং হৈছিল সম্পূৰ্ণ সেই জিঅ' টেগিংৰ লিষ্ট আপোনালোকে আপোনালোকৰ পঞ্চায়তৰ পৰা এখন কালেক্ট কৰিব লাগিব কিয়নো এই লিষ্টখন এনেকুৱা কৰা হৈছে যে লিষ্টখন এতিয়ালৈকে পাব্লিকত কোনো প্ৰকাশ হোৱা নাই এই লিষ্টখন আপোনালোকে পাৰ্সনেল হিচাপে আপোনালোকৰ পঞ্চায়তত যোগাযোগ কৰি এখন আনিব লাগিব পঞ্চায়তৰ প্ৰেসিডেন্টক আপোনালোকে ক'ব বা পঞ্চায়তৰ যিজন আপোনালোকৰ জিপিসি অৰ্থাৎ জিপি কোঅৰ্ডিনেটৰ আছে তেখেতৰ ওচৰত যাব নহলে আপোনালোকৰ পঞ্চায়তৰ যিজন সেক্ৰেটাৰী আছে তেখেতৰ ওচৰত যাব গৈ আপোনালোকে এই লিষ্টখন প্ৰথমে কালেক্ট কৰিব লাগিব এই লিষ্টখনত সম্পূৰ্ণ আপোনাৰ পৰিয়ালৰ কোনটো ৰেজিষ্ট্ৰেচন আইডি আছে সেই ৰেজিষ্ট্ৰেচন আইডিটো পাব আপোনালোকে ৰেজিষ্ট্ৰেচন আইডিটো ইয়াৰ পৰা আপোনালোকে পঞ্চায়তত গৈ এই আইডিটো লৈ আহিব তো আপোনালোকে এই 9 ডিজিট ইউনিক নাম্বাৰটো ইয়াত আপোনালোকে আনি এন্টাৰ কৰিব আৱাস প্লাস আইডি আৰু ইয়াৰ পিছত গেট ফ্যামিলি মেম্বাৰ ডিটেইলছত ক্লিক কৰিব সব গেট ফ্যামিলি মেম্বাৰ ডিটেইলছত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাব আৱাস প্লাস আইডি সব ইয়াত 609609 আইডিটো সেম আছে অৰ্থাৎ ইয়াত এই ফ্যামিলিত কেইজন মানুহ আছে ইয়াত দেখুৱাই আছে সব ইয়াত নাম্বাৰ প্ৰথমে দেখুৱা হৈছে ইয়াত 0 আৰু ইয়াৰ পিছত 1 অৰ্থাৎ এই মানুহজনৰ লগত এজন সদস্য অন্তৰ্ভুক্ত আছে তো আপোনালোকে এনেকুৱা প্ৰথমে চাব লাগিব যদি আপোনালোকে এই ৱেবছাইটটোত ইয়াত আনি যেতিয়া আপোনালোকৰ আইডিটো আপোনালোকে এন্টাৰ কৰিব কৰি গেট ফ্যামিলি মেম্বাৰ ডিটেইলছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যদি আপোনালোকৰ ফ্যামিলিৰ বাকি যি সকল মেম্বাৰ আছে সকলোৰ নাম ইয়াত ওলাই আহে চাওক ইয়াত বাকি সকলোৰে নাম ওলাই নাহে কোনো পৰিয়ালত দুজনৰ আহিব কোনো পৰিয়ালত পাঁচজন এনেকুৱা যিমান কেইজন যেতিয়া ঘৰখন লিষ্টত নিছিলে জিঅ' টেগিং কৰি তেতিয়া যিমান কেইজনৰ নাম দিয়া হৈছিল সেই কেইজনৰ নাম আহিব কিন্তু ইয়াত নাম অহাৰ লগে লগে পৰিয়ালৰ যিজন হেড আছে সেইজনৰ নামত ঘৰখন জেংচন হ'ব তো আপোনালোকে এনেকুৱা সকলোৱে চাই লওক আপোনালোকে পঞ্চায়তৰ পৰা গৈ এখন কালেক্ট কৰি লওক এনেকুৱা নহয় যে পঞ্চায়তে আপোনালোকক এই আইডিটো নিদিয়ে কিন্তু এই আইডিটো পঞ্চায়তে আপোনালোকক দিবলৈ বাধ্য হ'ব পঞ্চায়তে আপোনালোকক এইটো দিবই লাগিব এইটো আপোনালোকৰ ৰাইট আছে আপোনালোকে গৈ সুধিব যে 2018 চনত যেটো জিঅ' টেগিং হৈছিল সেই জিঅ' টেগিংৰ আমাৰ ৰেজিষ্ট্ৰেচন আইডিটো লাগে কিয়নো চাওক ৰেজিষ্ট্ৰেচন আইডিটো যদিহে আপোনালোকে আনে ইয়াত সাৰ্চ কৰি চাই যোৱাৰ পিছত ইয়াত আপোনালোকে ইয়াত শ্ব' হয় ৱেবছাইটত আপোনাৰ নামটো তেনেহলে আপুনি 100% নিশ্চিত হৈ যাব যে আপোনাৰ যিখন ঘৰ আছিলে সেইখন জিঅ' টেগিং হৈছে আৰু সম্পূৰ্ণভাৱে এখন ভেৰিফিকেশনতো আপোনালোকে ইয়াত এলিজিবল হিচাপে আপোনালোকে বাছনি হৈছে তো আপোনালোকে যদি এলিজিবল হিচাপে বাছনি হৈছে আপোনালোকে যোগ্য হিতাধিকাৰী আপোনালোকে ঘৰখন অহা জানুৱাৰী মাহত প্ৰথম ইনষ্টলমেন্ট পাব ইয়াৰ বাবে জানুৱাৰী মাহৰ আগতে আপোনালোকৰ পৰা বেংক একাউণ্ট নিয়া হ'ব আৰু বেংক একাউণ্ট নি জিপি কোঅৰ্ডিনেটৰ অৰ্থাৎ গাঁও পঞ্চায়ত
পঞ্চায়তৰ প্ৰেচিডেণ্ট সেইসকলে বেংক একাউণ্টসমূহ নি আপোনালোকৰ সেই ইনষ্টলমেণ্টটো যিটো একাউণ্ট দিব সেই একাউণ্টত আহি আপোনালোকে পইচাখিনি লাভ কৰিব। তো আপোনালোকে এনেকুৱা বন্ধুসকল মেণ্ডেটৰী আপোনালোকে এইটো চাই লওক, কিয়নো যদিহে আপোনালোকে ইয়াত দেখা পায় যে আপোনাৰ নামটো ইয়াত নাই, আইডিটো ইয়াত ৰেজিষ্ট্ৰেচন আইডিটো মাৰাৰ পিছত ইয়াত দেখুৱাই যে আপোনাৰ নামটো ইয়াত শ্ব' কৰা নাই, তেন্তে আপোনালোকে কি কৰিব লাগিব? যদিহে আপুনি নিজকে যোগ্য হিতাধিকাৰী বুলি ভাবে যে আপুনি ঘৰ পোৱাৰ যোগ্য আৰু ইয়াত আপোনালোকৰ আইডি নাম্বাৰটো ইয়াত এণ্টাৰ কৰাৰ পিছত আপোনাৰ নামটো অহা নাই, আপোনাৰ ঘৰখন ৰিজেক্ট কৰা হৈছে, তেন্তে আপুনি আপোনাৰ পঞ্চায়তত যাওক, গৈ আপোনালোকৰ জিপি কোঅৰ্ডিনেটৰ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতসকলক সোধক যে আমাৰ নামটো কিয় ইয়াত নাই। তো আপোনালোকৰ যদিহে নামটো ইয়াত শ্ব' নকৰে ৰেজিষ্ট্ৰেচন আইডিটো মাৰাৰ পিছত, তেন্তে আপোনালোকে আপোনালোকৰ পঞ্চায়তত গৈ যোগাযোগ কৰি আপোনালোকে এই বিষয়ে সুধি লওক। তো এতিয়া কথা হ'ল আপোনালোকে এই ঘৰখিনি কোনসকল মানুহে আগতে পাব আৰু কোনসকল মানুহে পিছত পাব। ঘৰখিনি কোনসকল মানুহে আগত পাব সেই কথা খবৰলৈ গ'লে এতিয়া সেই 2011ৰ ঘৰ যিখিনি জিঅ' টেগিং হৈছিলে অলপ কেইদিন আগতে, সেইসমূহ ঘৰ কোনসকলে আগতে পাব কোনসকলে পিছত পাব, আৰু 2018 চনৰ লিষ্টৰ ঘৰসমূহ কোনসকলে জানুৱাৰী মাহত লাভ কৰিব আৰু কোনসকল মানুহে 2022 চনৰ লাষ্টৰ ফালে গৈ লাভ কৰিব। সম্পূৰ্ণ প্ৰক্ৰিয়া মই আন এটা ভিডিঅ' লৈ আহিম, কিয়নো এই ভিডিঅ'টো দীঘলীয়া হৈ যাব। মই সেইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ তথ্য সহকাৰে এই বিষয়ে দেখাম। আপোনালোকে বন্ধুসকল এই আৰিয়ান LLB নামৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, আৰু বন্ধুসকল লাইক কৰিব, কিবা অসুবিধা হ'লে আপোনালোকে কমেন্ট কৰি জনাব, আৰু বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সকলোলৈ শ্বেয়াৰ কৰি দিব, কিয়নো বন্ধুসকল বহুতো মানুহে এই বিষয়ে নাজানে। যদিহে আপোনালোকে এতিয়া দেখা পায় যে আপোনাৰ ঘৰটো ৰিজেক্ট হৈছে, তেন্তে আপোনালোকে পঞ্চায়তত সুধিব পাৰিব, আৰু যদিহে এতিয়া দেখা নাপায় তেন্তে আপোনালোকে কেইদিনমান পিছত দেখিও আপোনালোকৰ লাভ নহ'ব। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল। আজিলৈ বাই বাই।